হেল্ল' গাইজ, আজি আমি চাবলৈ আহিলোঁ তিৱা সাংস্কৃতিক মহোৎসৱ। ভিডিঅ'টো শেষলৈ চাওক আৰু এনজয় কৰক। আহি দেখিলোঁ চাৰিওফালে ধুনীয়া ধুনীয়া সাজপাৰৰ দোকান। কেইটামান মক্কেলকো লগ পালোঁ, যিকেইটা তাৰাবি নপঢ়ি অধিৱেশন চাই ফুৰিছে। কি হাঁহি সিহঁতৰ। এইখিনি ঠাইত বাৰু ল'ৰাবিলাকৰ একো কাম নাই, তথাপি চাইছোঁ আৰু। ঘৰখন সৌৰণি কৰিবলৈ সকলো বস্তুৱেই ইয়াত আছে। গোটেইবোৰ অতি সুন্দৰকৈ বনাইছে। এইবোৰে আমাৰ অসমৰ সৌন্দৰ্যতা। এই ৰাম মন্দিৰটো বহুত সুন্দৰকৈ নিৰ্মাণ কৰিছে। গৰমো লাগিছিল, সেইবাবে অলপমান আইচক্ৰীম খাই ল'লোঁ আৰু ভালে লাগিল। আমি পিছে ছোৱালীৰ নিচিনা ইমান প'ষ্ট দিব নোৱাৰোঁ, তথাপিও ট্ৰাই কৰিলোঁ। ককাইদেউ এজনৰ এটি সুন্দৰ ডান্স দেখা পালোঁ, যাৰ বাবে ভিডিঅ' নকৰাকৈ ৰ'বই নোৱাৰিলোঁ। মাইনাহঁতৰ সাজপাৰৰ প্ৰতিযোগিতাও অলপ চালোঁ। এবাৰতে মন নভৰিল হেনো তাৰ, আকৌ এবাৰ কৰে। শেষত আকৌ আমি গৰমতে গৌলা আইচক্ৰীম খালোঁ, ভালে লাগিছিল খাই। আকৌ বোলে এটা ভিডিঅ' কৰিব লাগে।